নমস্কাৰ, মই উৰ্মি পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই ছাগলীৰ মাংস বনাম। কিদৰে বনাওঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ইয়াৰ বাবে মই লৈছোঁ পিঁয়াজ মই এনেদৰে মিহি মিহিকৈ কুটি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ মতে কুটিব পাৰে। মই এনেদৰে মিহি মিহিকৈ কুটিছোঁ। আৰু 3 খিলা তেজপাত, 3টা কেঁচা জলকীয়া আৰু আদা নহৰু মই খুন্দনত খুন্দি লৈছোঁ। আৰু 5টা আলু এনেদৰে দুফাল কৰি লৈছোঁ। আৰু এয়া মাংসখিনি ভালদৰে ধুই পেলাই পানীটো যাব দি এনেদৰে কাঁহীখনত থৈ দিলোঁ। এতিয়া মই আদা নহৰুৰ পেষ্টখিনিত মই অকণমান মিট মছলা দিম। মিট মছলা মই সৰু চামুচেৰে 2 চামুচ দিছোঁ। আৰু জিৰা গুড়ি 2 চামুচ দিছোঁ সৰু চামুচেৰে। আৰু অকণমান ৰেড চিলি পাউডাৰ। এতিয়া এইখিনি মই অকণমান পানী মিক্স কৰি পেলাই ভালদৰে মিক্স কৰি ল'ম। আজি মই মাংসখিনি আগতীয়াকৈ মেৰিনেট কৰি দিয়া নাই। আজি মই ডাইৰেক্ট বনাম। অকণমান জিৰা দিছোঁ, এইখিনি অলপ সময় ফ্ৰাই কৰিম। তেজপাতখিনি অলপ ৰঙচুৱা হৈছে। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিম। এতিয়া অলপ সময় পিঁয়াজখিনি আমি ভাজিব লাগিব, অলপ ৰঙচুৱা হ'ব লাগিব। এইখিনি অলপ সময় পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত ইয়াতে মই মছলাৰ মিশ্ৰণখিনি দি দিম। কেঁচা জলকীয়া মই লাষ্টত দি দিম। মোৰ ছোৱালী বেছি জ্বলা খাব নোৱাৰে। অকণমান ইয়াতে ৰেড চিলি পাউডাৰ দিছোঁ মছলাতে। কাইটো মই এক্সট্ৰাকৈ কাঢ়ি লৈ এক্সট্ৰাকৈ উলিয়াই মই কেঁচা জলকীয়া যে লৈছিলোঁ সেইখিনি এড কৰি দিম। সেইটো মই লাষ্টত দিম। আপোনালোকে আগত দি দিব। আৰু যদি বেছি জ্বলা খাই ভাল পায়, জ্বলাৰ পৰিমাণটো বেছিকৈ ল'লে হ'ল। কমকৈ খালে কমকৈ ল'ব, আপোনালোকৰ ইচ্ছা জ্বলাটো। এতিয়া এইখিনি আমি ফ্ৰাই কৰিব লাগিব। জুইৰ ফ্লেমটো চিমতে থৈ দিব। আমি এইখিনি চিমতে ভাজিব লাগিব যেতিয়ালৈ মছলাৰ পৰা মানে তেলটো ওলাই নাযায় তেতিয়ালৈ। এতিয়া মই ইয়াতে 5 মিনিটমান সময় ঢাকনি লগাই দিম। ঢাকনিখন দি দিম। 5 মিনিট সময়ৰ পিছত মই ঢাকনিখন উঠাই দিম। আৰু ইয়াতে অকণমান চেনি দিম, বেছি নহয় অলপমান। চেনি দিলে অলপ সোৱাদটো বেছি হয়। এইখিনি আৰু 2 মিনিট সময় ভাজিব লাগিব। পিঁয়াজখিনি 2 মিনিট সময় ভজাৰ পিছত মই ইয়াতে মাংসখিনি দি দিছোঁ। লগতে আলুখিনিও দি দিছোঁ। মাংস বিভিন্ন ধৰণে বনাব পাৰি। আজি মই সচৰাচৰ যেনেদৰে সদায় ঘৰত বনাওঁ সেইটো দেখাইছোঁ। কেতিয়াবা ধৰক দৈ দি পেলাই মেৰিনেট কৰি তেনেকৈও বনাব পাৰি। মই দেখুৱাম বাৰু। আজি মই চিম্পল প্ৰচেছটোৱেই দেখাইছোঁ। এতিয়া মই নিমখ দি দিছোঁ ইয়াতে, হালধি গুড়ি।
ভালদৰে লৰাই দিব। এতিয়া ঢাকনিখন মাৰি সিজিবলৈ দিব। এড কৰিম, কি মছলা দিম চাই থাকিব ভিডিঅ'টো। 25 মিনিটমানৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ। মাজে মাজে লৰাই দিছোঁ, চেক কৰি থাকিব। মোৰ হৈ গৈছে, আলুও সিজিছে। এতিয়া মই জুইৰ ফ্লেমটো বঢ়াই সেইখিনি অলপ ফ্ৰাই কৰিম। মাংসখিনি ভালদৰে ফ্ৰাই কৰিব লাগিব। অলপমান ভজাৰ পিছত এতিয়া মই ইয়াতে গৰম পানী এড কৰি দিছোঁ। পানীটো আপোনালোকৰ হিচাপত ৰাখিব, কিমানখিনি ৰাখে। মই অলপ জুলীয়া কৰিম, সেইকাৰণে পানী বেছিকৈ দিছোঁ। সেইখিনি ভালদৰে উতলিব দিলোঁ। এতিয়া মই ইয়াতে জ্বলা এড কৰিম। 3টা কেঁচা জলকীয়া দিলোঁ আৰু অকণমান কাশ্মীৰী মিৰ্চি দিম। আৰু ইয়াতে মই লাষ্টত গৰম মছলা দি দিছোঁ। গৰম মছলা খুন্দোতে অলপমান জালুকো দি দিছোঁ ইয়াতে। এতিয়া মই ভালদৰে এইখিনি উতলিব দিম আৰু ধৰক বেছি নহয়, 10-15 মিনিট সময় উতলিব দিম। মোৰ হৈ গ'ল, মই জোল ইমানখিনিয়ে ৰাখিম। মই এতিয়া গেছটো অফ কৰি দিম আৰু এইখিনি বাতি এটাত উলিয়াই ল'ম।